নমস্কাৰ, মই কৰবী। আজি কেবি মাৰ্টৰ পৰা কেইটামান গাড়ী দিয়া যোৰা আৰু লগতে দুটা মেচিন মেডৰ যোৰা দেখুৱাইছোঁ। এখন চাদৰ আৰু এইখন হৈছে মেখেলা। মেখেলাখনত এনেকৈ গোটেই মেখেলাখনতে ওপৰলৈকে ৰিলেক্স আছে আৰু খুব ধুনীয়া কাপোৰযোৰ, আৰু কাপোৰযোৰৰ মূল্য হৈছে মাত্ৰ 300 টকা। আৰু ছেইম পেটাৰ্ণতে হয়, এযোৰ সেউজীয়া, বগাত সেউজীয়াৰে কাম কৰা আছে। এইখন হৈছে মেখেলা আৰু এখন হৈছে চাদৰ, আৰু এইখনৰ প্ৰাইচটো হৈছে মাত্ৰ 300 টকা। আৰু এতিয়া দেখুৱাইছোঁ গুণা ৱৰ্ক কৰা, একদম নতুনকৈ আহিছে আমাৰ তাত, ৰেডি টু ৱেৰ হ'ব কাপোৰকেইযোৰ, খুব ধুনীয়া। এয়া চাওক, গোটেই চাদৰখনতে এনেদৰে কাম কৰা আছে কফিত। আৰু আটাইতকৈ ভাল কথাটো হৈছে এয়া ৰেডি টু ৱেৰ হ'ব চাদৰ মেখেলা, দহি গোঠাই থাকিব। তাৰপিছত ছাইড পটিও লগোৱা আছে। এয়া এইখন চাদৰখন, আৰু এইখন হৈছে মেখেলাখন। মেখেলাখনো চিলোৱা আছে, প্লাছ চাইজৰ মেখেলা হয়, আৰু লগত থাকিব ব্লাউজ পিচ। ব্লাউজ পিচতো এনেদৰে ছাইড পটি আছে, লগাই ল'ব পাৰিব। আৰু এইটো দেখুৱাইছোঁ, এইখন হৈছে বগাত সেউজীয়া আৰু গুণাৰে কাম কৰা আছে। এইখনো ৰেডি টু ৱেৰ হ'ব, খুব ধুনীয়া। আৰু গোটেই চাদৰখনত কাম কৰা আছে যিহেতু কাপোৰযোৰ খুব মৰম লগা হ'ব পিন্ধিলে। একদম চিম্পল হয় আৰু খুব গৰ্জিয়াছ হয়। এয়া এইখন হৈছে চাদৰখন আৰু এইখন হৈছে মেখেলা। আৰু এইটো ব্লাউজ পিচ। ইয়াৰ পৰা ভাল লগা কাপোৰযোৰ স্ক্ৰীনশ্বট লৈ মই ডেছক্ৰিপশ্যনত হোৱাটছএপ নম্বৰ যে দি দিছোঁ, সেইটো নম্বৰত হোৱাটছএপ কৰিব। আৰু এতিয়া সকলোৱে ভাল পোৱা বগাত ৰঙা ফুল থকা, বহুতে বিচাৰে এনেকুৱা কাপোৰ, খুব ধুনীয়া কাপোৰযোৰ। এইযোৰ ৰেডি টু ৱেৰ হ'ব। ছাইড পাৰিবোৰ লগোৱাই আছে, আটাইকেইযোৰ কাপোৰৰ ছাইড পাৰি কেইটা লগোৱাই আছে। এইখন চাদৰখন, আৰু এইখন হৈছে মেখেলা, আৰু ইয়াৰ ব্লাউজ পিচটো হেভিকৈ আছে। দেখিছেনে বাৰু? বাট খুব ধুনীয়া হয় কাপোৰযোৰ। এযোৰ হোৱাইটত পিংক, খুব ধুনীয়া হয় কাপোৰযোৰ। আৰু এইখন হৈছে মেখেলা, আৰু ইয়াৰে ব্লাউজ পিচটো হেভি। সেয়া আৰু এযোৰ অন্য এযোৰ, ইয়াত বগাত ৰঙা আৰু গুণাৰে ৱৰ্ক কৰা আছে, খুব ধুনীয়া হয়, চিম্পল এণ্ড গৰ্জিয়াছ। আৰু এইটো হৈছে ব্লাউজ পিচ। আৰু এতিয়া এইযোৰ দেখুৱাম, নতুনকৈ অহা আমাৰ তাত কাপোৰ, সোনকালেই বুকিং কৰিব, যিটো খুব ধুনীয়া কাপোৰ। আৰু ভাদ মাহ যিহেতু সকলোৱে এনেকুৱা ধৰণৰ কাপোৰ বিচাৰে। এইযোৰ একদম দহি বতাই আছে এনেদৰে, আৰু এইখন হৈছে চাদৰ, ইয়াত 3টা ৰঙেৰে ফুল আছে,
খুব ধুনীয়া হয় এখন চাদৰ সাইড পাৰিটো ফিক্স পাৰি নহয় দেই সাইড পাৰিটো লগোৱা গৈছে আৰু এখন হৈছে মেখেলা এখন প্লাস সাইজৰ হ'ব আটাইকেইখন মেখেলা আৰু এটো হৈছে ব্লাউজ পিস আৰু ভিডিওটো শেষলৈ চাওবে বহুত বহুত ধন্যবাদ